যৌবন বুলি কয় ডাঙৰ ডাঙৰ হৈ আছে সব গৰাখহনীয়া হৈছে ইয়া হেল্ল' এভৰিৱান পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ধামাকাদাৰ ভিডিঅ'লৈ তো মই য'ত যাম বুলি ভাবিছিলোঁ তাত যাবলৈ মানে ঘৰৰ পৰা আজাদ পাৰ হৈ আহিলোঁ এতিয়া সুবনচৰিলৈ যাওঁ বুলি ভাবি আছোঁ তো আপোনালোককো লৈ যাওঁ বুলি ভাবিলোঁ লগতে তো ব'লক ভিডিঅ'টো যোগেদি আপোনালোকেও ব'লক আৰু মোৰ লগতে বহি আছে বাইক লৈ আহিছোঁ তো ব'লক আৰু গৈ থাকোঁ ভিডিঅ'টি স্কিপ নকৰাকৈ চাই যাব এতিয়া টাইম হৈছে 4:30 অলপ অলপ ৰ'দ আছে পুৰা বতাহ বলি আছে আৰু আমি গৈ আছোঁ পুৰা মজাকে ভাল লাগিছে আহিফালে বহুত দিন অহা নাছিলোঁ আগতে আহিছোঁ বাৰু ইফালে ঘৰত থাকিও বৰ লাগি গৈছে অলপ সেইকাৰণে ওলাই আহিছোঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ আৰু কেনেকানো ইয়াৰ পৰিৱেশবোৰ হৃদয়ে মৰম বাঢ়িছে পুখুৰীখন চাওক না বম ডাঙৰ পুখুৰীখন পাৰে পাৰে মানে ৰাস্তাটো আছে আৰু আমি এতিয়া ৰাইট চাইডে সোমাই যাম পথাৰত দেখোন হাল চাল বালেই খেতি কৰিবৰ কাৰণে তুমি মই এটি হ'বলে বাঢ়িছে আমি বৰ্তমান আহি পালোঁ এখন সুবনচৰি নদীৰ কাষতে থকা এখন ইটা ভাটা ইটাবোৰ বনাই থৈ দিছে পুৰা মজাকে এইখন ওখকে যে এইখন দেখিছে এইটো তাৰ তলত ইটাবোৰ পৰে কি বুলি কয় মই নাজানো আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন আৰু ইফালে জেচিবি ট্ৰেক্টৰ লাগি আছে মাটি প্ৰস্তুত কৰি আছে আৰু ইটা বনাবৰ কাৰণে আমি ইয়াৰ পৰা যাওঁ ইয়াৰ পিছফালে নদীখন আছে তো তাত গৈ আপোনালোকক লগ পাই আছোঁ আৰু তুমি মই এটি হ'বলে সপোন ফাইনেলি আহি পাই বাইকখন ইয়াত থলোঁ এই ভঙা দলংখনেৰে সিপাৰে যাম এই দলংটোৰ তলত যে নদীখন আছে এই নদীখন মানে সুন্দৰী নদী বুলি কয় এই নদীটো আমাৰ ঘৰৰ কাষতে আছে এই নদীখন আহি সুবনচৰিত পৰিছে ভঙা দলংখন চাওক দলংখনৰ অৱস্থাই নাই মানুহ বাইক অহা যোৱা কৰি থাকে আৰু সদায় অহা যোৱা কৰি থাকে দলংখনৰ অৱস্থাই নাই এই নদীখন চাওক নাও আছে ইফালে মেটেকা নাও 6খনমান আছে এইখন ইয়াত 2খন আৰু সেয়া 4খন বানপানী যেতিয়া হয় এইবোৰ চলাই আৰু নাওখন এতিয়া থৈ দিছে বান্ধি মেলি যাতে উঠি যাব নোৱাৰে তাৰ কাৰণে কি ধুনীয়া প্লেচ চাওক না আপোনালোকে এইখনে হ'ল সুবনচৰি নদী এইখনে সুবনচৰি নদী চাওক এইফালে গৰুবোৰ চৰি আছে ইমান ঠাণ্ডা পৰিৱেশ আহি কিবা এটা ভাল লাগি আছে এইফালে চৰাইৰ মাত এইফালে পানী এইফালে গছ গছনিবোৰ দেখি কিবা বহুত ভাল লাগিছে আমি আহিলোঁ আহি ঘাঁহনিত বহি আছোঁ পিছফালে ঘাঁহনি পিছফালে গছবোৰ আছে হাবি নদী কাষত বহি আছোঁ আৰু এনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ মাজত আহি কিমান ধুনীয়া লাগে আপোনালোকেও এবাৰ আহি চাব কেনেকুৱা লাগে ফিলটো এবাৰ লৈ চাব আৰু মোৰ লগৰটো মাস্কটো খুলি দে হাই ফ্ৰেণ্ডছ কেনে আছে আপোনালোকে ভালে আছেনে নদীৰ সিপাৰে যে সেইবোৰ দেখিছে সেইবোৰ কেমেৰাত ইমান জাষ্টিফাই নহ'ব এইবোৰ যৌবন বুলি কয় ডাঙৰ ডাঙৰ হৈ আছে গোটেই নদীৰ কাষে কাষে এইখন এখন নাও এয়া
পানী শুকাই গৈছে আৰু নদীখন মানে সিপাৰে গুচি গ'ল। ইপাৰে এটা আছে নদী, সিপাৰে গুচি গ'ল। এইটো দ্বীপটো হয়। এই আগত নাও চলে, আমি এতিয়া তালৈ নাযাওঁগৈ আৰু। এইবোৰ চাওক গৰাখহনীয়া হৈছে। ইয়াত গৰাখহনীয়া হোৱাৰ ফলতেই নদীখন বাম হৈ যায় আৰু বানপানীৰ সৃষ্টি হয়। সৌখন নাও শুনি পাইছেনে নাই নাজানো, সেয়ে গৈ আছে। সৌখনে হয় নাও, ইপাৰৰ পৰা সিপাৰে মানুহ অহা যোৱা কৰে আৰু। এইকেইটা মহ চাই লওক, মহ চৰি আছে কি ধুনীয়াকে। মই মোবাইল দি ভিডিঅ' কৰি আছো কাৰণে ইমান ভালকে নুঠিব। মানুহজনে মাছ মাৰি আছে, খেৱালি জালেদি টানি আছে। এই দুখন চেপা চাওক, এখন ভাঙিলে, এখন ডাঙৰ চেপা। ডাঙৰ মাছ ধৰা নেকি এখন চেপা। হৃদয়ে মৰম বাগিছে। এয়া দেখিলে সোৱণশিৰি নদী। এনেই ফুৰিবৰ কাৰণে আহিছিলোঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। চাওক আৰু এয়া পাছফালে হাবি। ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক এটা কৰি দিয়ক। চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু লগ পাম নতুন এটা ভিডিঅ'ত। টিল দেন টাটা, বাই বাই।